নমস্কাৰ আজি আমি এটা একদম মানে জাদু টাইপ বস্তু বনাম সো আপোনালোকে এইটো মানে ঘৰত ট্ৰাই কৰি চাব পাৰে অকনমান খালি সাৱধান হ'ব যাতে মানে আমি গ্লাছ ইউজ কৰিম গ্লাছে যাতে মানে ভাঙি আপোনালোকক মানে আঘাত কৰিব নোৱাৰে সো বেছি দেৰি নকৰি আমি বলক ভিডিওটো ষ্টাৰ্ট কৰোঁ সো প্ৰথমতে আমি লম এখন ট্ৰে আছে তাৰ পিছত আছে গ্লাছ লাগিব আমাক এটা হলে হৈ যায় বাকি মই মানে কিমান ওজন মানে তুলিব পাৰে এইটা সেই কাৰণে লৈ আছো তাৰ পিছত লাগিব আমাক মেছ কাগজ লাগিব কাগজটো মেইন তাৰ পিছত অকনমান মম সো বলক আমি বনাও প্ৰথমে আমি কাগজ লম নরমাল কাগজ এখন অকনমান পাতল হলে বেছি ভাল হয় কাগজ লৈ কি কৰিম ইয়াতে পানী দি দিম কাগজখন ভালকে মানে টিটিব দিম তাৰ পিছত আমি এই পানীখিনি পেলাই দিম জাপি দিলু দিয়াত যদি বায়ু সোমাই আছে এইখিনি উলিয়াই দিম তাৰ পিছত আমি মাজত মম টুকুৰা ৰাখি দিম মম টুকুৰা জ্বলাই দিম বতা দি আছে কি মম টুকুৰা নুমাই যায় আছে তাৰ পিছত আমি গ্লাছটো ওপৰত জাপি দিম মম টুকুৰা নুমাই যাব নুমাই গল এইবাৰ আমি দাঙি আনিম এখন ডাঙা যায় আছে মানে ধুনিয়াকে ডাঙা যায় আছে মানে গ্লাছটো আমি একো আঠা দিয়া নাই বা বেলেগ একো কৰা নাই কিন্তু ট্ৰেখন মানে দাঙি আনিব পাৰিছে আৰু এবাৰ আমি ট্ৰাই কৰি চাম ই মানে কিমান ওজন দাঙিব পাৰিব সো তাৰ কাৰণে আমি কি কৰিম গ্লাছ কেইটামান দি দিম ইয়াতে পানী দি দিম এবাৰ আমি দাঙি চাম দাঙিব পাৰে নে নোৱাৰে ধুনিয়াকে দাঙা যায় আছে চাব পাৰে আপোনালোকে ইয়াতে কোনো আমি আঠা দিয়া নাই বা একো কৰা নাই ভিতৰৰ মম টুকুৰা জ্বলাই দিছিলো তাৰ পিছত সো কিমান ওপৰলৈকে দাঙিব পাৰো চাও আমি ধুনিয়াকে দাঙা যায় আছে আৰু পানী দিছাম আমি এবাৰ দাঙা যায় আছে ধুনিয়াকে তো ইয়াতকে বেছি পানী দি নাচাও বাৰু যদি পাঙি পৰি যায় ভাঙি যাব মাৰ গালি নাখাও সো ভিডিওটো চাই কেনে লাগিল জনাব আৰু যদি ভাল লাগিল লাইক কৰি দিব শেয়াৰ কৰি দিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু তাৰ আগতে মই কৈ দিও কেনেকে মানে কি এইটো হল প্ৰথমতে আমি কি কৰিলো মমদাল জ্বলাই দিলো তাৰ পিছত গ্লাছটো তাৰ ওপৰত দি দিলো ইয়াৰ ভিতৰত যিখিনি অক্সিজেন আছিল সেই অক্সিজেনখিনি মানে সেই অক্সিজেনখিনিৰ সহায়ত মম টুকুৰা জ্বলি আছিল আৰু যেতিয়া মানে অক্সিজেনখিনি শেষ হৈ গল আমি মানে সকলোৱে জানো যে জুই জ্বলিবৰ কাৰণে অক্সিজেন লাগে গতিকে যেতিয়া মানে অক্সিজেনখিনি শেষ হৈ গল মম টুকুৰা নুমাই গল তাৰ পিছত কি হল ইয়াতে মানে আমি যে কিছুমান মানে সৰু বটল বা কিবা অলপ হেচি দি যদি ছালত লগাই দি এৰি দিও ছালখিনি টানি আনে ঠিক তেনেদৰে ইয়াৰ পানীখিনি টানি ধৰি আছে তাৰ কাৰণে ই পৰি নাযায় ভিডিওটো যদি চাই ভাল লাগে লাইক কৰি দিব শেয়াৰ কৰি দিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ জয় আই অসম